কেন্দুকোনা ক্লাবৰ সৌজন্য দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা কামৰূপৰ কেন্দুকোনা ক্লাবৰ সৌজন্যত 18 তাৰিখ শনিবাৰৰ পৰা তৃতীয় বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰথম পুৰস্কাৰ 50,000 আৰু দ্বিতীয় পুৰস্কাৰ 30,000 টকা। অসমৰ প্ৰায় 36টা দলে যোগদান কৰে এই প্ৰতিযোগিতা। তিনিদিনীয়া প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক ভৱেশ কলিতা উপস্থিত থাকি খেলুৱৈসকলৰ লগতে উদ্যোক্তাক প্ৰেৰণা যোগায়। অন্যহাতে উদ্যোক্তাই ফাইনেল খেল তথা তৃতীয় দিনৰ খেল উপভোগ কৰাৰ বাবে আহ্বান জনায়। কেন্দুকোনা ক্ৰিকেট ক্লাবৰ উদ্যোগত তিনিদিনীয়া দৈবনৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু এই টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত প্ৰায় 37টা দলে অংশগ্ৰহণ কৰিছে। গতিকে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত থাকে, লগতে গণ্যমান্য যথেষ্ট সংখ্যক ব্যক্তি আমাৰ মাজত আজি উপস্থিত থাকে। তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দুকোনা ক্ৰিকেট ক্লাবৰ উদ্যোগত দৈবনৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এয়া আমাৰ তৃতীয় বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা। খেলখন আজি আমি অনুষ্ঠিত কৰিছোঁ আৰু বিভিন্ন অঞ্চলৰ পৰা দলসমূহে আমাৰ ইয়াত ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ কিমান আছে? 50,000 টকা আৰু দ্বিতীয় 30,000 টকা। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট ডেইলি 24।